Hi friends, this is Polakjyoti Gogoi here. বন্ধুসকল কেনে আছা? এটা প্ৰেমৰ কবিতা লৈ আজিও আপোনালোকৰ মাজলৈ বুলি আহিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, কবিতাটো চাই। এটা প্ৰেমৰ কবিতা হয়। আৰু আপোনালোকে যদি ভাল পায় ভিডিঅ'টোত কমেণ্ট মাৰিবলৈ নাপায় হ'ব। আপোনালোকে কমেণ্ট মাৰিলেহে আমি এনেকুৱা ধৰণৰ কবিতা বনাবলৈ উৎসাহ পাওঁ। আৰু যদিও বেয়া হয় ভিডিঅ'টো তেতিয়াও আপোনালোকে ক'ব যে কেনেকৈ বনালে ভাল হ'ব। আৰু ভিডিঅ'টো যদি বেছিকৈ ভাল পায় শ্বেয়াৰ কৰি দিব, লাইক কৰিব। আৰু যদি আপোনালোকৰ বাবে এই চেনেলটো নতুন তেন্তে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লওক এবাৰ, যাতে আপোনালোকে নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনটো পাই থাকে। গতিকে বন্ধুসকল আজিলৈ ইমানেই, আহক আমি ভিডিঅ'টো উপভোগ কৰোঁ। বাই বাই। কবিতাৰ শিৰোনাম এঞ্জেলিনা, কথা পৰিস্মিতা গগৈ, আবৃত্তি পলাশজ্যোতি গগৈ, ভিডিঅ' এডিটৰ পলাশজ্যোতি গগৈ। নাম তাই এঞ্জেলিনা। সঁচাকৈ এঞ্জেল আছিল তাই। তাইক দেখিলে চাগে বহুজনে বহু সপোন ৰচে গোপনে গোপনে। তাই মন্ত্ৰমুগ্ধ মুখখনি বিৰিঙি থাকে অবিৰত এটি মিঠা মিচিকি হাঁহি। সঁচা কথা ক'বলৈ গ'লে সেই হাঁহিতে চাগে ময়ো তাইক প্ৰেমত পৰিছিলোঁ এদিন। কিন্তু বাস্তৱতে বৰ নিষ্ঠুৰ। ইও যেন মোৰ সৰলতাক সহ্য নকৰিল। মই বৰ ভাগ্যহীন। বাঢ়িব ধৰা হৃদয়খনৰ স্পন্দনবোৰ এতিয়া আৰু নাই, আছে মাথো এখন উদং বুকু। জীৱনৰ প্ৰথম প্ৰেম আছিল তাই, হয়তো সেয়ে পাহৰিব পৰা নাই আজি। এঞ্জেলিনা, তুমি নাভাবিবা যে মই তোমাৰ অনুপস্থিত আন কাৰোবাক মোৰ হৃদয়ত স্থান দিছোঁ। নাই, নিদিওঁ আৰু মই দিব নোৱাৰোঁ। জীৱনৰ শেষ দিনটোলৈকে তোমাকে ভাল পাই থাকিম, কেৱল তোমাক। কামনা কৰিছোঁ তুমি কুশলে থাকা।